এজনী ভনীয়ে মোক কিছুমান কথা কৈছিল যে আজি শহুৱেকৰ ঘৰত মোৰ অন্তিমটো দিন আছিল আৰু আজি মই এই ঘৰখন এৰি থৈ চিৰদিনৰ বাবে গুচি যাব ওলাইছোঁ। যেতিয়া মই মোৰ ৰুমৰ ভিতৰত মোৰ বয় বস্তুখিনি বেগত ভৰাই আছিলোঁ তেতিয়া মোৰ পতিয়া প্ৰায় ৩-৪টা পাক মাৰিছিল মোৰ ৰুমটোলৈ। হয়তো তেওঁ মোক কিবা ক'বলৈ বিচাৰিছিল, কিন্তু মোৰ মুখখন ঘূৰাই তেওঁক চোৱা পৰ্যন্ত নাছিলোঁ, যেন মোৰ ইগোৱে বাধা দিছিল তেওঁক কিবা ক'বলৈ। ঠিক সেই সময়ত মোৰ মায়ে মাত লগালে আৰু ক'লে, বেটি, গোটেই বস্তুসোপা ট্ৰাকত লোড কৰা হৈ গ'ল, জল্দি ওলাই আহ। মই মোৰ বেগ ভৰ্তি চামানখিনি লৈ বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ মোক দিয়া যৌতুকবোৰ ট্ৰাকত ফুল লোড হৈ আছে আৰু মোৰ ককায়ে ৰছী দি খুব টানকৈ বান্ধি আছে সেইবোৰ। দুৱাৰ মুখত মোৰ শাহুৱাই খুব দুখ ও কাতৰতাৰে থিয় হৈ আছিল। যেতিয়াই তেওঁৰ চকুত মোৰ চকু পৰিল, হাত জোৰ কৰি মোক কৈছিল, বোৱাৰীমা, তই আমাক এৰি ঘৰখন খালী কৰি থৈ নাযাবি, থান বান হৈ যাব ঘৰখন। কিন্তু মই অহংকাৰীয়ে তেওঁক আওকাণ কৰি শুনিও নুশুনাৰ ভাও দি ওলাই গুচি আহিলোঁ। পিতাইৰ ঘৰত এতিয়া মই মুক্ত, কোনেও একো ক'বলৈ নাই। অলপ দিন সকলো খুব ঠিক ঠাক চলি আছিল, কিন্তু পিছত সকলো নিজক লৈ ব্যস্ত হৈ পৰিল আৰু মই অকলশৰীয়া হৈ পৰিলোঁ। হয়, মই এতিয়া খুবেই অকলশৰীয়া। যি কাম চলোৱাৰ কাৰণে শহুৱেকৰ পৰিয়ালৰ ওপৰত মই মিছা যৌতুকৰ বদনাম দি গুচি আহিলোঁ, ঠিক আজি